Hello everyone, welcome back to my YouTube channel. তো মই বৰ্ষা এবাৰ স্বাগতম জনাইছোঁ আপোনাক সকলোকে মোৰ উন্নতি ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভালেই হয়। আৰু আজি বহু দিনৰ মূৰতে ব্লগ ষ্টাৰ্ট কৰিছোঁ। তো আজি প্ৰথম ভাবিছোঁ এটা চেলেঞ্জিং ভিডিঅ' দিম, মানে কি চবেই দি থাকে ফুড মানে চেলেঞ্জৰ ভিডিঅ' আৰু কিবা কিবি এনেকৈ দি থাকে, মানে চেলেঞ্জিং ভিডিঅ' মানে মই দেখা পাই থাকোঁ আৰু প্ৰায়ভাগে কি 20 টকাত দিনটো মানে কি চবেই চেলেঞ্জিং ভিডিঅ' দেখা পাই তো ভাবিলোঁ ময়ো এটা চেলেঞ্জিং ভিডিঅ' কৰি দিওঁ। মানে মোৰ চেলেঞ্জটো এনেকুৱা হ'ব যে আজি মানে এইটো 500 ৰুপিজ, তো আজি 500 ৰুপিজৰ মই বজাৰ কৰিম দিনটোত। মানে মই আজি মানে কিবা অলপ আনকমন কৰিম, মানে কি এই 500 ৰুপিজত আজি মই চব্জি বজাৰ কৰিম, কি পাওঁ কি নাপাওঁ তো দেখাই থাকিম এই 500 ৰুপিজ। তো আৰু মানে কি তাৰ ওপৰত এটাকো খৰচ নকৰোঁ আৰু কমকৈও খৰচ নকৰোঁ। আজি এইটোৰে মই দিনটো চব্জি বজাৰ কৰিম, কি পাওঁ কি নাপাওঁ তো দেখাই আছোঁ। লেটছ গো ষ্টাৰ্ট ইট। আমি বজাৰ আহি পাই গ'লোঁ আৰু আজি ইমান মানুহৰ ভিৰ, বাপৰে নাজানো আৰু মানে বজাৰত প্ৰথমবাৰ আহিছোঁতো তো নাজানো বজাৰত কিমান মানুহ হয় কিমান নহয়। তো এয়া আহিয়ে আপোনালোকক এবাৰ দেখাই দি আছোঁ দেই মই গোটেই পৰিৱেশটো। এয়া চাওক বজাৰ এয়া, আৰু এইফালে আমি প্ৰথম আহিয়ে মানে গাজৰ চাইছোঁ দেই। গাজৰটো মোৰ ফেভৰেট হয়, তো গাজৰ চাইছোঁ। গাজৰৰ মানে কি গাজৰৰ কিলো কৈছে 60 টকা নে কি, বাপৰে ইমান দাম নে গাজৰৰ। তো এতিয়া আমি গাজৰ ল'ম ইয়াতে 1 কিলো। তো মানে কি অলপ কম কৰিব কৈছিলোঁ বাট নকৰে কম। এয়া আমাৰ কুকুবেটা। আৰু এইফালে চাকছোঁ বজাৰ আজি মানে কি আৰু ৰ'দ দিছে দেই, আজি ৰ'দ দিছে একদম বহুত গৰম লাগিছে কিবা একদম। আৰু কি গৰমত ইমান গৰমত মানে কি মানুহবোৰে কেনেকৈ বা বজাৰ কৰে নাজানো আৰু। মোৰ আহি পাব 5 মিনিট মানে হোৱা নাই, বাপৰে ইমান গৰম লাগিছে একদম, মানে ঘৰত উভতি যাওঁ লাগিছে আৰু কিয় কৰিলোঁ মানে এইটো চেলেঞ্জ। তো আৰু মানে কি ইয়াতে বেছি বকিব নোৱাৰা, কোনোবাই ভাবিব পগলা হোৱা বুলি। তো এয়া ওলকবি কিন্তু মই ভাল নাপাওঁ, তথাপিতো লৈছোঁ, ঘৰৰ মানুহে ভাল পায়। তো আৰু এয়া ওলকবি ল'লোঁ আমি 1 কেজি, আৰু ওলকবিত ল'লে 30 টকা, 90 টকা হ'ল আমাৰ ইয়াত 500 ৰুপিজৰ। আৰু এয়া আমি জলকীয়া আমি 20 টকা লৈছোঁ, মানে কি বেছিকৈ ল'লে বেয়া হৈ যায়তো, তো 20 টকাৰে লৈছোঁ, বেছি লোৱা নাই। এয়া 20 টকাৰ চাকছোঁ কিমান জলকীয়া দিছে। প্ৰথম টাইম বজাৰ কৰিছোঁতো নাজানো আৰু কি বস্তুৰ কি দাম, আৰু কিবা মানে দাম দৰ কৰিবও নাজানো দেই বজাৰত, প্ৰথম আহিছোঁ। আৰু এইফালে চাকছোঁ ইমান ধুনীয়া মানে ফুলকবিও ভাল নাপাওঁ দেই মই, ফুলকবিটো বেছি ভাল নাপাওঁ, বন্ধাকবি অলপ ভাল পাওঁ, আৰু মূলাটোতো একদম বাপৰে আৰু একদম দেখিব নোৱাৰোঁ মানে। আৰু এয়া মটৰৰ কিলো কিমান কৈছে জানেনে আপোনালোকে? 120 টকা মটৰৰ কিলো। তো মানে কি লাৰিয়ে গুচি আহিলোঁ, মানে লাৰিয়ে খোৱা যেনে পালোঁ আৰু এইফালে চাওক গেলামাল বস্তু আছে, সেইবোৰ বাৰু পিছত লৈ থাকিম। আৰু এটা বস্তু মই দেখাই আছোঁ দেই আপোনালোকক, তো এইটো দেখিছেনে? এইটো ৰ'ব মই ভালকৈ দেখাই দি আছোঁ। এইটো বোলে কিবা লাই শাক হয়, গাহৰিৰে খায় নাজানো, প্ৰথমবাৰ দেখিছোঁ বজাৰত। আজি মানে কি বজাৰত মানে মই নেদেখা বস্তু আজি বহুত দেখিবলৈ পাইছোঁ দেই। তো এয়া আমি ল'লোঁ নতুন আলু লৈছে 45 আৰু মানে 50 কৈছিল, বাট আমি 5 টকা কমকৈ লৈছোঁ, মানে অলপ বেছি। আমাৰ কুকুৰ বজাৰত আহি একদম ফুটি লাগিছে। কি আমাৰ কুকুৰ একদম বজাৰ কৰিব কি ফূৰ্তি লাগি গৈছে ন কুকুৰ। এইফালে চাওক। আৰু এইফালে কি হ'ল, মোৰ ফেভৰেট বস্তু এটা পাই গ'লোঁ দেই, একদম ফেভৰেট হয় মোৰ, বিন। মই বহুত ভাল পাওঁ দেই বিনটো খাই, আৰু আমাৰ কুকুৰবেটাকো দিওঁ বিনটো, মানে তাক খিচিৰি বনাই দিওঁতো, তো খিচাৰীৰ লগত সেনেকৈ গাজৰ বিন দিওঁ, আৰু তো সেইকাৰণে ল'লোঁ, আৰু ময়ো ভাল পাওঁ। তো বিন ল'লোঁ 1 কেজি, তো 40 টকা লৈছে আমাৰ বিনখিনিত। আৰু এয়া ধনিয়া ল'লোঁ, মানে 20 টকাৰ 10 মুঠা দিছে, নাজানো আৰু মানে কি চব্জিৰ কি দাম, মানে দামেই হৈছে বহুত নাজানো আৰু। তো লৈ আছোঁ আৰু যি দাম কৈছে, বাট কমাব দিওঁ নকমাই, তো সেইকাৰণে আৰু লৈয়ে আছোঁ, কি কৰিব। 500 ৰুপিছে আছে হাতত, আৰু এই বিলাহী বেছি পইচাও নাই, বিলাহীত কেজি 80 টকা কৈছে। আৰু এইফালে আমি কি ল'লোঁ, এয়া হ'ল বেহৰ ল'লোঁ আমি 40 টকাৰ, মানে কি একো বস্তুৰে দাম নকমে। মই ভাবিছোঁ কিবা অলপ বাৰ্গেনিং কৰিম, বাট একো বস্তুৰে দাম নকমাই, একদম খং উঠি যায় ন।
তো আৰু এইফালে চাওকচোন দালি আছে কিবা কিবি নাজানো আৰু চিনি নাপাওঁ মই এইবোৰ দালি মচুৰ দালিত বাহিৰে মই একো দালিয়ে চিনি নাপাওঁ আৰু এইফালে চাওকচোন ফুচকা দেখিলোঁ তো 20 টকাৰ ফুচকাও লৈ ল'লোঁ মানে মোৰ ফেভৰেট হয় ফুচকা তো ঘৰত বনাই খাম আৰু আছে আৰু কেইটকা বা ৰ'ল নাজানো আৰু এইফালে চাওক এইফালে আলু আৰু পিঁয়াজৰ বজাৰ কুকুপেটা কান্দি থকাৰ কাৰণে মই নগ'লোঁ আৰু সেইফালে টাটা দিয়া মা টাটা দিয়া আমি বজাৰ কৰি আছোঁ মা মই ন একদম আৰু মানে কিবা লাগি গৈছে আৰু বহুত গা বেয়া লাগিছে এতিয়া আৰু অকণমান আছে তাৰপিছত যাম আৰু আমি গান মাৰিছে কুকুৰকেইটাই গান টাটা দিয়া টাটা টাটা আৰু এইফালে চাওক এইফালে খুতুৰা শাক আমাৰ গাঁৱৰ ফালে তামান পায় বাট আমাৰ ইয়াতে নাপায় দেই আমাৰ মাৰ ঘৰত এইবোৰ বাপৰে ইমান পায় বাট ইয়াতে আমি কিনি খাব লগাইছোঁ জানেনে এয়া আমি শাক ল'লোঁ 20 টকাৰ 10 মুঠা দিছে আৰু এটা বস্তু দেখাই আছোঁ এইটো দেখিছেনে ৰ'ব দেই মই ওচৰত যাই অলপমান দেখাই আছোঁ তো এইখিনি এয়া ভালকৈ চাকছোঁ গুটি মই প্ৰথম চিনি পোৱা নাছিলোঁ বাট এইখিনি বোলে কিবা জালুক হয় কেঁচা জালুক মানে কি মই ক'লা জালুক যে সেইটোৱে চিনি পাওঁ এইটো চিনি নাপাওঁ এইটো বোলে কিবা কেঁচাতে এনেকুৱা থাকে গাছত আৰু শুকালে বোলে ক'লা হয় তো সেইকাৰণে জালুক ল'লোঁ আৰু এইফালে কল ল'ব আহিছিলোঁ মানে কি 500 ৰুপিছৰ চব শেষ মাত্ৰ বাচিছিল আমাৰ তাত 30 টকা তো এয়া দাদাৰ লগত বাৰ্গেনিং কৰি আছোঁ মানে 30 টকাত দিলেহে ল'ম নহ'লে নলওঁ তো ফাইনেলি দাদাই 30 টকাত কলাখাৰ দি দিলে তো ফাইনেলি আমি ঘৰ আহি পালোঁ মানে অকণমান দেৰি হ'ল মানে ফ্ৰেছ হৈ ল'লোঁ আৰু একদম মানে বহুত বৰিং লাগিছিলে বজাৰৰ মাজত ঘূৰি একদম ধূলি বালি বাপৰে আমাৰ কুকুকো অলপ ফ্ৰেছ কৰাই দিলোঁ তো যদি ভিডিঅ' চাই ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব তেতিয়াহ'লে মানে কি আগলৈ ভিডিঅ' বনাবলৈ ভাল লাগে ন তো আজিলৈ ইমানে আকৌ লগ পাম মানে নেক্সট ভিডিঅ'ত আজিলৈ বাই বাই